এয়া মই জহা চাউলৰ গুড়ি লৈছোঁ যিকোনো চাউলৰ গুড়ি ল'ব পাৰে নতুন চাউলৰ গুড়ি হ'লে ভাল তাতে নিমখ দি দিছোঁ অকমান আৰু চেনিটো নিদিবও পাৰে অপচনেল চেনিটো নতুন চাউল হ'লে ভাল নতুন চাউলৰ গুড়ি হ'লে পিঠাটো খাবলৈ বেছি সোৱাদ হয় আৰু অকমানকৈ এনেকৈ পানী দিব চাউলখিনি মানে ভালকৈ গুড়িখিনি পানীৰে মিহলাই ল'ব পানীৰে তিয়াই ল'ব গুড়িখিনি আৰু গুড়িখিনি তিয়াই লোৱাৰ পিছত চালনীৰে চালি দিবও পাৰে নাইবা হাতেৰেও মিহি মিহি কৰি ল'ব পাৰে যিবিলাক চাউলৰ গুড়ি লাৰু টাইপ হৈ যায় নহয় এইখিনি এনেকুৱাবিলাক হাতেৰে মিহি মিহি কৰি ল'ব চালনীৰে চালি ল'লেও সোনকালে হয় মই আজি নাচালিলোঁ পিছে তাৰপিছত এইটো কেটলি ঢাকনি এখন কেটলিৰ ঢাকনিত এনেকৈ লৈ ল'ব গুড়িখিনি ভালকৈ আৰু ইয়াতে আপুনি নিজৰ ইচ্ছামতে চেনি দিব পাৰে গুড় দিব পাৰে নাৰিকল দিব পাৰে তিলো দিব পাৰে মই তিলে দিলোঁ ভজা তিল এইটো ভাজি লৈছোঁ তিলটো তাৰপিছত গুড়ি কৰিছোঁ মিক্সিত মই তিল ভাল পাওঁ পিঠাৰ লগত নাৰিকলতকৈ বেছি তিল ভাল পাওঁ সেইকাৰণে তিল দিছোঁ নাৰিকল দিও ভাল লাগে খাবলৈ নাৰিকল দিবও পাৰে নাৰিকলটো ভাজি লৈ আৰু গামোচা এখন পাতল গামোচা তিয়াই ল'ব আৰু গামোচাখনেৰে এনেকৈ ঢাকি ল'ব পিঠাটো ভালকৈ এনেকৈ ল'ব আৰু এইটো কেটলিটোত পানী অকমান দিব পানীখিনি যেতিয়া উতলিব ধৰিব লাহে লাহে ভাপ ওলাব ধৰিব পানীৰ পৰা তেতিয়া পিঠাটো বহাই দিব ভালকৈ এনেকৈ উঠাই দিব কাপোৰখন উঠাই দিব ওপৰত নহলে আকৌ জুই লাগিব আৰু এয়া কেটলিৰ মুখখন পিছে এনেকৈ থাকি গ'ল মই পাহৰিলোঁ এইটো আগতেই দি ল'ব নহলে পুৰিব এনেকৈ যেতিয়া ভাপ ওলাই থাকে এনেকৈ দিলে পুৰে আগতেই দি ল'ব মুখখন ইবাৰে বন্ধ কৰি দিব কাগজ বা সৰু কাপোৰেৰে এনেকৈ এয়া এনেকৈ নি দিছোঁ মই ভাপটো যাতে ওলাই নাযায় আৰু এয়া অকমান সময় থকাৰ পিছত হৈ যায় পিঠাটো বেছি দেৰি নালাগে এইটো হৈ গ'ল চাওকচোন মোৰ পিঠাটো সিজিছে নে নাই চাই লওঁ এয়া সিজিছে মোৰ পিঠাটো ধুনীয়াকৈ চাওকচোন ইমান ধুনীয়া হৈছে সিজিছে ধুনীয়াকৈ পিছে অকমান বেছিকৈ সিজি গ'ল এয়া এনেকৈ উলিয়াই ল'ব লাহে লাহে এয়া মোৰ খাবলৈ ৰেডি হৈ গ'ল ভাপত দিয়া পিঠা টেকেলি পিঠা বা কেটলি পিঠা আপোনালোকে ঘৰত বনাব আৰু ভাল লাগিল যদি আজি ভিডিঅ'টো লাইক কৰি দিব সাবস্ক্ৰাইব কৰিব থ্যাংক ইউ বাই বাই ফ্ৰেন্ডছ টেক কেয়াৰ